हेलो एवरीवन गुड मर्निंग সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত মিনি ব্লগ এটা বনাওঁ বুলি ল'লোঁ আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই কি দেখাম জানানে? আপোনালোকে দেখিলে মনটো ভাল লাগি যাব আৰু সেয়েহে মই আজি আপোনালোকক ৰাতিপুৱাই পখিলাখিনি দেখুৱাম বুলি ভাবিছোঁ। চাওকচোন কেনেদৰে একদম গছজোপাত লাগি আছে, যেন ফুলহে পৰি আছে লাগি আছে। চাওকচোন এয়া ফুল ফুলাগতে কেনেদৰে ফুলি আছে পখিলাবোৰ। আপোনালোকে বাৰু এনেদৰে লগতে পখিলা দেখি পাইছেনে নাই কমেণ্ট কৰি জনাবচোন, কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মই আজিহে এনেদৰে গোটেইখন এনেদৰে যে পখিলা পৰিছে মই আজিহে দেখিছোঁ, আৰু মই আজি দেখিয়ে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, আৰু আপোনালোকে কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। আৰু মই আজি আপোনালোকক ধুনীয়া এটা সুন্দৰ ৰেচিপি দেখুৱাম। ব'লকচোন কিনো বনালোঁ চাওঁগৈ আজি। আপোনালোকে বাৰু তাল দেখি পাইছেনে? আপোনালোকে চিনি পায় নে নাপায়? এইখিনি তালটো মই পকিলত এনেদৰে চুচি ল'লোঁ আৰু এয়া ৰুকাৰ পিছত আপোনালোকক দেখুৱালোঁ। আৰু আটাৰ লগত যিহেতু আমাৰ ময়দা নাই, আৰু সেয়েহে আটাৰ লগতে তাল বনাওঁ বুলি ল'লোঁ। আৰু এয়া দেখিছেনে তেলত লগালগ দি এৰি দিলোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰিলে আপোনালোকে বেয়া পায় যে, সেইকাৰণে সোনকালে কৰি দিছোঁ। আৰু আপোনালোকে তাল খাই পাইছেনে কমেণ্ট কৰি জনাব। মই কিন্তু আজি প্ৰথম বনাইছোঁ, আৰু আজি প্ৰথম খাম, কেনেকুৱা পাওঁ নাজানো আৰু দেই। আজি দাই লৈ আহিছিলে আৰু সেয়েহে আমি বনাই খাইছোঁ। এয়া দেখিছেনে? আপোনালোকে যেনেকুৱা ষ্টাইলত বনাব পাৰি তেনেকৈ বনাব পাৰে। মই এনেদৰে বনালোঁ, আৰু কমেণ্ট কৰিবচোন।